নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰেঙনি টিভিত নতুনকৈ সম্প্ৰচাৰিত হ'বলৈ গৈ আছে এখন নতুন ধাৰাবাহিক, যাৰ নাম হৈছে অন্তহীন। বন্ধু বান্ধৱীসকল, এই ধাৰাবাহিকখনত জনপ্ৰিয় অভিনেতা দীপাংকৰ ৰয়, সুব্ৰত দেউৰী আৰু জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীকে আদি কৰি বহুতো পুৰণি অভিনেতা অভিনেত্ৰীক আপোনালোকে পুনৰবাৰ দেখিবলৈ পাব এই অন্তহীন ধাৰাবাহিকখনত। এই ধাৰাবাহিকখন নিশ্চয় নিয়ৰৰ ফুল নেদেখা ফাগুন ধাৰাবাহিকৰ দৰে সুন্দৰ আৰু জনপ্ৰিয় হ'ব। এই ধাৰাবাহিকখন আপোনালোকে অহা 21 ফেব্ৰুৱাৰী তাৰিখৰ পৰা নিশা 7 বজাত আৰু 10 বজাত উপভোগ কৰিবলৈ পাব ৰেঙনি চেনেলত। আপোনালোকে কোনে কোনে বাৰু এই অন্তহীন ধাৰাবাহিকখন চাবলৈ আগ্ৰহী হৈ আছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।